অতিকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতোতকৈ চেনেহৰ মাকো ঐ তাতোতকৈ চেনেহৰ বহাগৰ বিহুতি ঐ নেপাতি কেনেকৈ থাকো। নমস্কাৰ, মই বৰষা। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু বিহু বুলি মই ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি লৈছোঁ, মেখেলা চাদৰ। দেখাবলৈ কেমেৰা ধৰি দিয়া মানুহ নাই, গতিকে অকণমান প্ৰব্লেম হৈছে আৰু এতিয়া যাম গাঁৱলৈ। গাঁৱত সেৱা কৰিব যাম আৰু মোৰ লগতে আপোনালোককো লৈ যাম বাৰু। ব'লক তেতিয়াহ'লে গৈ থাকোঁ ন। আৰু বতৰো বেয়া দেখিছে নহয়, বৰষুণ দিলে, বৰষুণ দি একদম বতৰ বেয়া কৰি পেলালে। এবাৰ বিহু কি হ'ব নাজানো আৰু দেই। এতিয়া আমি ৰবা দে মই মাৰিব দে। উল্টা চাইডে মই মাৰিম নি? তই নি মই আকৌ গ'ল মই হাৰিলি। এতিয়া মই পাম এইটো খাবলৈ। দিয়া, তই অলৰেডি বাচি লৈছ আৰু। কৃষ্ণ গ'ল। ইমান জোৰকে মাৰিছ, লাহেকে মাৰ, লাহে গ'ল। জিকিলো হৈ গ'ল আৰু নেকি? এইটো খেলিলো দে, অলপ ভালকে থ। গ'ল এইফালে আছে। এবাৰ মই এটা পালো। মই এটা পালো, তই তিনিটা। এয়া আমি এতিয়া খেলিলোঁ। টিকলু কৈ দিয়া বিহুৰ শুভেচ্ছা জনাই দিয়া। চাহ কৰিবলৈ গাইজ, মোৰ ফালৰ পৰা সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আজি আৰু বিহু কেনেকুৱা হ'ব আজি? সেয়া মই গাহৰি মাংস বনাইছোঁ আজি ফাৰ্ষ্ট টাইম বনাইছোঁ কিন্তু দেই। মই কেনেকুৱা হৈছে নাজানো আৰু, দেখাতটো বাৰু ধুনীয়াই লাগিছে। গৈ আছোঁ গাঁৱলৈ সেৱা ল'বলৈ। এইখিনিলে আমি এতিয়া কণী খেল খেলিলোঁ, মই হাৰিলোঁ। একো নাই, হৈ যাব, হাৰা জিকা থাকেই ন। আৰু গাহৰি মাংস বনালোঁ, আপোনালোকে দেখিছে। গাহৰি মাংস ফাৰ্ষ্ট টাইম বনাইছোঁ মই, নাজানো কেনেকুৱা হ'ল। দেউতাই খাব, খোৱাৰ পিছত ক'ব আৰু তেওঁ কেনেকুৱা পালে। ব'লক মোৰ লগতে গৈ থাকোঁ গাঁৱলৈ। মই খুৰীহঁতৰ ঘৰ পালোহি। ইমান বগা বগা লাগিছে। এইফালে দেখাইছোঁ, এজনী আমাৰ লাজতে একদম চেহেৰা ঢাকি দিছে পুৰা। আৰু এই চাওকচোন, এইক ডাঙৰ ক'ব নে মোক ডাঙৰ ক'ব? ঠিক আছে। এইফালে আমাৰ টেপু। হাই কৈ দিয়া। কেতিয়া আহিলাগে? ফাৰ্ষ্ট বিহু খাইছোঁ দেই খুৰাহঁতৰ ঘৰত, সৰু খুৰাৰ ঘৰত। এয়া চাহ খাইছোঁ, লাল চাহ, গৰম হৈছে। কিমান আলং ওলালা দেখি আইজৰে আইতা চুলি পকিলাই এনেকে এই দেখি নাচি ফুৰিলো না আগতে ন। এয়া আইতাৰ ওচৰত সেৱা ল'ব আহিছোঁ মই, বিহু বুলি। কি কৰিবি অ'। এয়া মোৰ ছেকেণ্ড আইতা, মানে 2 নম্বৰ আইতা হয়। অথনি আপোনালোকক দেখুওৱা গৰাকী তেওঁ ডাঙৰ আইতা, এয়া ছেকেণ্ড সৰু আইতা হয়। আইতা ভালনে? ভাল। আইতা দেই, সকলোৱে আশীৰ্বাদ কৰিব ভালকৈ কৰিলে থাকিবলৈ। গৈ মাই গড, মজা। বাবা মজা। হেল্ল', এতিয়া আহিছোঁ তিয়কলৈ। গাঁৱৰ পৰা ডাইৰেক্ট তিয়কলৈ আহিছোঁ, দৈ গাখীৰ এটা নিব আহিছোঁ। আৰু আমাৰ চিমভণ্টিৰ কিবা বজাৰ আছে,
এই বজাৰ কৰিব ব'লক তেতিয়াহ'লে বজাৰনো কি দেখাম ব'লকচোন গৈ থাকোঁ আমাৰ লগতে এতিয়া দৈ নিব আহিছোঁ মই হা আপুনি কিবা এটা কৈ দিয়ক বিহুৰ শুভেচ্ছা জনাই দিয়ক কিয় কিবা এটা কৈ দিয়ক বিহুৰ শুভেচ্ছা জনাই দিয়ক এইফালে এতিয়া আমাৰ দাদাৰ দোকানত চব বস্তুৱে পায় মিঠাই ন দাদা আপোনাৰ দোকানখন এইখিনি কি বুলি কয় দোকানখনত অঁ আপোনালোকে আহিব পাৰে যদি বিচাৰে ভাল বস্তু হয়নে দাদা অঁ আমি নিছোঁ ইয়াৰ পৰা খাবলৈ বহুত টেষ্টি মই সেইকাৰণে আহিয়ে থাকোঁ দাদাৰ ওচৰলৈ ফুল ল'ব আহিছোঁ এতিয়া আমি দাম পাইছে ভাবিছোঁ ফাইন স্কেল ফাইন নেকি এইটো অঁ ষ্টাইল ফাইন এইবাৰ আমাৰ আইচবেটাক চাওঁচোন আহক আমাৰ পোৱালি ঢুলীয়াত চাওকচোন কিমান কিউট লাগিছে এইবাৰ আমাৰ আইচবেটাৰ ফাৰ্ষ্ট ৰঙালী বিহু আৰু মাকে মোক ভিডিঅ' আৰু ফটো পঠিয়াইছিলে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব হা